আৰু দেখা যাওক আজি ইণ্টাৰভিউটো আৰম্ভ কৰোঁ। আজি বা কেনেকুৱা মকে লগ পাওঁ ঠিক নাই। ৰমেন মানুহখন গোট খাইছে না? এটা এটাকে মাত। ঠিক আছে, মই এটা এটাকে পঠিয়াই দিম বাৰু। হ'ব। ৰোল নম্বৰ 108। মোক মাতিছে, তোক নাই মাত্ৰ। মই ছাৰ 108, মই নমস্কাৰ ছাৰ। ইয়াতে বহক। আৰু এতিয়া তোমাক মই প্ৰশ্ন সুধিম, তুমি উত্তৰ দি যাবা দেই। ঠিক আছে ছাৰ, সুধিব পাৰে। বাৰু প্ৰথমে কোৱা, এতিয়া যে এই বেমাৰ এবিধ ওলাই আছে, সেই বেমাৰবিধৰ নাম কি? সেই বেমাৰবিধৰ নাম কৰোণা ভাইৰাছ। পাৰিছা, শুদ্ধ হৈছে। বাৰু 2 নম্বৰতে কোৱা, এই কৰোণা ভাইৰাছ হোৱা মানুহবিলাকক যে বেলেগকে ৰখা হয়, সেই মানে জেগাটো বা সেই চেণ্টাৰটোৰ নাম কি বাৰু? জেগাডোখৰ নাম কোৱাৰেণ্টাইন চেণ্টাৰ। গুড বয়, ভাল হৈছে, একদম বঢ়িয়া হৈছে, পাইছা দেই। বাৰু 3 নম্বৰটো কোৱা, এই গৰু ছাগলীৰ প্ৰধান খাদ্যবিধ বাৰু কি? বাৰু তাৰ পিছত কোৱা, এই পৃথিৱীৰ ওচৰৰ যিকোনো এটা গ্ৰহৰ নাম কলেই হ'ল আৰু। মংগলগ্ৰহ। ইয়াৰ ব্ৰেইনটো কিন্তু তামাম চোকা দেই। হয় দেই, বহুত চোকা দেই ল'ৰাটো। আৰু এতিয়া লাষ্ট প্ৰশ্ন এটাই আছে, তুমি সেইটোকে কোৱা, এই যে মানুহ পৃথিৱীৰ পৰা চন্দ্ৰলৈ যে উৰি যায়, তোমাৰ কথাষাৰ বিশ্বাস হয়নে নহয় বাৰু? মানুহে কয়, মোৰ কিন্তু বিশ্বাস নহয়। হয়নে? মানুহে কয়, তোমাৰ বিশ্বাস নহয়। আজি একদম গোটেইকেইটা শুদ্ধ উত্তৰ দিলে। এতিয়া তুমি যাব পাৰা, একদম ধুনীয়া হৈছে। তুমি পাছ। তুমি পাছ কৰিছা, এতিয়া যাব পাৰা দেই, যোৱা। আৰু মই যাওঁ তেন্তে, এতিয়া দেই, মোৰ চাকৰি হ'ব না? হ'ব, তুমি চিন্তাই কৰিব নালাগে, একদম হৈ যাব। বাৰু এতিয়া পিছৰটো মাতি দে ৰমেন। ইয়াৰ পিছতো 104 ৰোল নম্বৰ। তোৰ কেনেকুৱা হ'ল ইণ্টাৰভিউ? মোকো এনচাৰ কেইটা শিকাই দিছে যে। মোৰ ভালে হ'ল, গোটেইকেইটা শুদ্ধ উত্তৰ হ'ল। উত্তৰকেইটা হ'ল 1 নম্বৰ কৰোণা ভাইৰাছ, কোৱাৰেণ্টাইন চেণ্টাৰ, দলঘাঁহ, মংগলগ্ৰহ, আৰু মানুহে কয়, মোৰ কিন্তু বিশ্বাস নহয়। বাৰু বহুত সহায় কৰিলি দেই, মই যাওঁ এতিয়া, মোৰ ৰোলটো মাতিছে। বাৰু তই যা, মই ইয়াতে ৰৈ আছো আৰু তোৰ কাৰণে। মোক মাতিছিলে ছাৰ, মই আহিলো। বছ, ল'ৰাটো অকণ পাগল নেকি, তেনেকুৱাই লাগিছে দেখোন। তাকে মোৰো দেখিবলৈ তেনেকুৱাই লাগিছে, বাৰু দেখা যাওকচোন। হয়, ঠিক আছে, তুমি ইয়াতে বহাচোন, বহা। এই চাবা, লাহে বহা, পৰিবা। ল'ৰাটো সঁচাকৈ পাগলেই। ঠিকেই কৈছ তই। বাৰু তোৰ নাম কি? কৰোণা ভাইৰাছ। কি? তোৰ নাম কি? কৰোণা ভাইৰাছ। হ'বও পাৰে ছাৰ, এতিয়া এই দিনকাল বেয়া নহয় জানো, নাম এনেকে দি দিব পাৰে। হয়। বাৰু এতিয়া কচোন বাৰু, তোৰ দেউতাৰ নাম কি? মানুহৰ পাল্লাত পৰলো। বাৰু কচোন বাৰু, মানুহৰ প্ৰধান খাদ্য কি? এইটো খালে আৰু, এইটো কি লগ পালো জানো আজি? তাৰ মই আগতে কোৱা নাছিলো না, এইটো পাগল বুলি, এইটো 1 নম্বৰ পাগল। নাই, একো নহয়। বাৰু কচোন, তোৰ ঘৰ ক'ত? ঐ, তই পাগল নেকি হে? পঠিয়াই দে। আকৌ বোলে চাকৰি কৰে, পাছ কৰিছে নে সুধবাৰ আহিছে, তই ওলা বুলি কৈছো, ওলাই যা। ভাল আছিলো, কি চলি পালা যে পঢ়ো নহয়, এনচাৰ দিয়ে কি? বহুত ডাঙৰ সহায় কৰিলি দেই, গোটেইকেইটা শুদ্ধ এনচাৰ দি থৈ আহিলো দেই। হয় নেকি? তেন্তে তই পাছ কৰি বল, তেন্তে এতিয়া যাওঁ, তই চাকৰি পাবি তেন্তে। বল।